নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। বহুদিন এইকেইদিন ব্যস্ত থকাৰ কাৰণে মই মোৰ চেনেলত ভিডিঅ' দিব পৰা নাই, তাৰ বাবে মই খুবেই দুখিত। আজি আপোনালোকক ভোট অহা ইলেকশ্যন আহি আছে আপোনালোকৰ সন্মুখত। প্ৰথম পৰ্যায়ৰ ভোট হ'ব ২৭ তাৰিখে আৰু দ্বিতীয় পৰ্যায়ৰ ভোট হ'ব ১ এপ্ৰিল তাৰিখে আৰু তৃতীয় পৰ্যায়ৰ ভোট হ'ব ৬ এপ্ৰিল তাৰিখে। গতিকে আপোনালোকক সজাগ কৰিবৰ কাৰণে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা চুইপৰ ফালৰ পৰা এটা সজাগতা মানে যাত্ৰা এখন আৰম্ভ কৰিবলৈ ওলাইছে। আজি মুকলি কৰিব, তাৰে আপোনালোকক ভিডিঅ' দেখুৱাবলৈ ওলাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। উপস্থিত সাংবাদিক বন্ধুসকল আৰু আমাৰ ষ্ট্ৰীট এক্টিভিটিত জড়িত বিভিন্ন বিষয়ববীয়াসকল আৰু আমাৰ নিৰ্বাচনৰ লগত জড়িত আমাৰ কৰ্মকৰ্তাসকল, আজি আমাৰ যি ষ্ট্ৰীট এক্টিভিটিছ আমি কৰি আহিছোঁ, অৰ্থাৎ ভোটাৰসকলৰ কাৰণে যিবিলাক আমি সজাগতা সভা বা বিভিন্ন ধৰণৰ যিবিলাক আমি ইয়াত কাৰ্যসূচী লৈছোঁ, তাৰে ভিতৰত আমাৰ এই আজি এটা কাৰ্যসূচী আমাৰ ইতিমধ্যে আজি প্ৰায় ২ মাহ ধৰি আমি এনেকৈ আমি কিছুমান আমি কাৰ্যসূচী লৈ আছোঁ, যাতে নতুন যিবিলাক ভোটাৰ আছে তেখেতসকলে ভোট দিব আহে আৰু সকলো মানুহে যাতে আমাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰে, ভোট দিবলৈ আহে। তাৰ যিটো কাৰ্যসূচী আমি প্ৰায় ২ মাহমানৰ পৰা আমি চলাই আছোঁ। আজি ইলেকশ্যন যদি আহিছে আমাৰ সমাগত ৬ আমাৰ ইলেকশ্যন হ'ব 3rd ফেজত কোকৰাঝাৰত হ'ব। সেইকাৰণে আমি আৰু বেছি আমি তীব্ৰকৈ আৰু বেছি আমি মানে এক্টিভলি আমি আৰু পাৰ্টিচিপেট কৰিছোঁ। আৰু সেই কাৰ্যসূচীবিলাকৰ ভিতৰত এটা আমাৰ কাৰ্যসূচী আছিল, আমি মাস্কট দুটা আমি ইয়াত আমি উলিয়াইছোঁ। আৰু এই মাস্কট হ'ল আমাৰ চিত্ৰী আৰু জয়মালো, সৰু ল'ৰা আৰু ছোৱালী, আৰু তেওঁলোক মানে আমাৰ ধৰক প্ৰতীক হ'ব আমাৰ, আৰু তেওঁলোকে ঘূৰি ফুৰিব গোটেই কোকৰাঝাৰত, গোটেই আমাৰ এই অঞ্চলত ঘূৰি ফুৰিব আৰু মানুহবিলাকক তেখেতসকলে মানে তেওঁলোক দুজনে ক'ব মানে এজন প্ৰতীক হিচাপে যে আমাক ভোট দিব লাগে, আৰু যে আমি ধৰক বিভিন্ন যিবিলাক আমাৰ অঞ্চল আছে য'ত দেখি হয়তো মানুহে অলপ কম সংখ্যাত ভোট দিয়ে, সেইবিলাক যাতে আহে মানুহ তেখেতসকল আহি পেলাই যাতে ভোট দিয়ে। আৰু আমাৰ গোটেই গণতান্ত্ৰিক প্ৰক্ৰিয়াটো ভোটাৰ পাৰ্টিচিপেশ্যনটোৱে আমাৰ গোটেই ডেমক্ৰেচি বা গণতান্ত্ৰিক প্ৰক্ৰিয়াটো সক্ৰিয় কৰে। সেইকাৰণে সকলোৱে ভোট দিব আহিব লাগে। আৰু বিশেষকৈ আমাৰ যিখিনি আমাৰ ভোটাৰ ১৮ বছৰ এইবছৰ হৈছে, সেইসকলেও যাতে এক্টিভলি পাৰ্টিচিপেট কৰে ভোটিঙত। কিয়নো বহুত মানুহে কেতিয়াবা ভাবে যে আমি ভোট দিলোঁ কিবা কৰিব পাৰোঁ, ভোট দিয়ে আমি আমাৰ সমাজখনত আমি পৰিৱৰ্তন আনিব পাৰোঁ। পজিটিভলি আমি উই কেন চেঞ্জ দ্য ছ'চাইটি বাই জাষ্ট পাৰ্টিচিপেটিং ইন দ্য ইলেক্টৰেল প্ৰচেছ। ভোট দিয়ে আমি ছ'চাইটি ডাঙৰ আমি পৰিৱৰ্তন বা ডাঙৰ আমি চেঞ্জ আনিব পাৰোঁ। সেইকাৰণে আমি নাগৰিক হিচাপে আমাৰ এটা দায়িত্ব আছে যে আমি মানে ভোট দিবলৈ যাতে আমি আহোঁ, আমি ইলেকশ্যন প্ৰচেছটোত যাতে আমি ভোটাৰ হিচাপে আমি পাৰ্টিচিপেট কৰোঁ। সেইটো উদ্দেশ্য লৈ আমি এই দুটা আমাৰ প্ৰতীক আচলতে, এই দুটা আমাৰ যি মেস্কট, এই দুটাই মানে গোটেই কোকৰাঝাৰৰ বিভিন্ন অঞ্চলত গৈ পেলাই ৰাইজৰ আগত সজাগতা সৃষ্টি কৰিব। আজি আমি ভাগ্যৱান আমি যে আমাৰ জেনেৰেল অবজাৰ্ভাৰ ছাৰ বিদ্যল ছাৰ, নবীন বিদ্যল ছাৰ আহিছে, আৰু তেখেতে ধৰক আমাৰ গোটেই মানে প্ৰক্ৰিয়াটো আমাৰ চাই আছে, অবজাৰ্ভ কৰি আছে, আৰু তেখেতেও আমাৰ মাজত আহি পেলাই এইধৰণে পাৰ্টিচিপেট কৰিছে। তাৰ কাৰণে ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আই ভেৰি থেংকফুল টু ইউ ছাৰ ফৰ কামিং participating in this event, and as an observer তেখেতে চাই আছে আমি কি ধৰণে আমি ইলেকশ্যনটো আমি মানে সম্পাদন কৰি আছোঁ, আৰু আমাৰ পলিটিকেল পাৰ্টিসকলেও কি ধৰণে মানে গোটেই আমাৰ প্ৰচেছটোত তেখেতসকলে অংশগ্ৰহণ কৰি আছে। তো ছাৰ আমাৰ লগত কথা কাৰণে ভাল পাইছোঁ, আৰু ছাৰক সেইকাৰণে মই আকৌ পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আই থেংকফুল টু ইউ ছাৰ, and with your help and with your suggestion, with your advice, definitely we are going to have a very good and free and fair elections ahead. আৰু আজি এই মুহূৰ্তত সেইকাৰণে পুনৰ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই চিটি আৰু জয়মালো আমাৰ ঘূৰি ফুৰিব, আৰু আমি এই ষ্ট্ৰীট এক্টিভিটিজ আমি একদম ইলেকশ্যনৰ শেষ হোৱালৈকে আমি কৰি থাকিম, আৰু কৰি পেলাই আমাৰ এই সজাগতাৰ যিটো আমাৰ প্ৰক্ৰিয়াটো সেইটো আমি এনেকৈ চলাই থাকিম। ধন্যবাদ। Good afternoon to all of you.
First of all, I must thank the Deputy Commissioner and all his team for inviting me for this sweep activity. As you know, the Election Commission is giving a lot of importance in ensuring that everybody gets an opportunity to vote and everybody also goes out to vote. And I'm very impressed by this innovative concept which you have in your district, especially this two mascots, C3 and Malu, which is locally very relevant. I must compliment the people who have thought about it and made these two mascots. I'm sure that when these are going around, people will try to know about these mascots and then be motivated to vote. And that is the objective of the Election Commission of India, that everybody must, first they must get opportunity to vote, and that's why there is a lot of emphasis on ensuring minimum basic minimum facilities at polling stations, and also the PWD voters, people with disability voters, also be reaching out to special needs. And then everybody must vote. As the DC has said, only by casting vote we can participate in the democracy, and that is something we almost should be proud of. Again, thank you for giving me this opportunity. I'm really impressed by the activity which you have done here, and I'm sure that it will encourage people to vote. Thank you. Thank you. Now I request our Honorable DC sir to please flag off the Mikasa.